নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ শুকান মাছৰ এটা ৰেচিপি। বলকচোন চাওঁ মই কেনেদৰে বনালোঁ। এয়া মই ঘৰুৱা কান্ধুলি মাছ লৈ লৈছোঁ, ঘৰত শুকুওৱা, আৰু লগতে আছে পুঠি মাছ। এইখিনি এতিয়া প্ৰথমে 2 মিনিটমানৰ কাৰণে পানীত তিয়াই ল'ম। শুকান মাছ যিহেতু একেবাৰে কৰকৰীয়া হৈ থাকে, এনেদৰে তিয়াই ল'লে অলপমান কোমল হয় আৰু ইয়াৰ ধোঁৱা ৰংটো গুচি যায়। আগৰ পানীখিনি পেলাই এতিয়া নতুন এখিনি পানীত দি ভালদৰে ধুই ল'লোঁ। এতিয়া এইখিনি এখন কাঁহীত কাঢ়ি ল'ম। এই ৰেচিপিটো একেবাৰে কম সময়ত আৰু একেবাৰে সহজকৈ ৰান্ধিব পাৰি। যিসকলে শুকান মাছ খাই ভাল পায় এনেদৰে ট্ৰাই কৰি চাবচোন। এয়া মই কেৰাহীখনত মিঠাতেল দি দিছোঁ আৰু তেলখিনি গৰম হৈ অহাত ইয়াত দিছোঁ পাঁচফোৰণ, আদা নহৰু অলপমান পেষ্ট আৰু কাটি লোৱা পিঁয়াজ অলপ সৰহকৈ দিছোঁ আৰু দিছোঁ এটুকুৰা আদাৰ পাত। এইখিনি ভালদৰে লৰাই দি এতিয়া ইয়াত দি দিছোঁ নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি। এইখিনি এতিয়া এবাৰ ভালদৰে লৰাই দিছোঁ। তাৰপিছত ইয়াত দিছোঁ 2 টুকুৰা ভোট জলকীয়া। পিঁয়াজখিনি ভালদৰে সিজি আহিলে তেনেকুৱাতে ইয়াত দি দিছোঁ শুকান মাছখিনি দি এবাৰ ভালদৰে লৰাই দিছোঁ। লৰাই অলপ সময়ৰ কাৰণে ঢাকি দিম। এয়া তলৰ পৰা যাতে লাগি নধৰে তাৰ কাৰণে লৰাই থাকিব লাগিব, যিহেতু মাছখিনি সিজিবলৈ বেছি সময় নালাগে। এতিয়া ইয়াত দি দিম বিলাহী। মই সৰু চাইজৰ 2টা বিলাহী দিছোঁ আৰু দিছোঁ 2 টুকুৰা আদাৰ পাত। এইখিনি এতিয়া এবাৰ ভালদৰে লৰাই দিছোঁ। লৰাই বিলাহীখিনি সিজালৈকে অলপ সময়ৰ কাৰণে ঢাকি দিম। এয়া প্ৰায় বিলাহীখিনি সিজি আহিলে। এতিয়া মোৰ শুকান মাছ আৰু বিলাহী ভাজিখন ৰেডি হৈ গ'ল। এটা বাটিত আপোনালোকক বাঢ়ি দেখুৱাই দিছোঁ। যদিও মাছখিনি দেখিবলৈ কাঁইটীয়া যেন লাগিছে, খাবলৈ কিন্তু খুবেই ভাল লাগে। যদি আপোনালোকে এনেদৰে খোৱা নাই তেতিয়াহ'লে খাই চাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। তেতিয়ালৈকে সকলোকে বাই বাই।